চিলাপথাৰৰ প্ৰজ্ঞানজ্যোতি সংগীত মহাবিদ্যালয়ত শিল্পী দিৱস উদযাপন। ৰূপান্তৰৰ শিল্পী ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিল্পী দিৱস। উল্লেখ্য যে 1903 চনত জন্মগ্ৰহণ কৰা ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1951 চনৰ 17 জানুৱাৰীত মৃত্যু হৈছিল। সেয়েহে আজি অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি চিলাপথাৰস্থিত প্ৰজ্ঞানজ্যোতি সংগীত মহাবিদ্যালয়তো উদযাপন কৰা হয় শিল্পী দিৱস। শিল্পী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্যোতি সংগীত আৰু জ্যোতি নৃত্য। জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি গীতে মাতে জীপাল কৰি তোলে সমগ্ৰ পৰিৱেশ। চিলাপথাৰৰ পৰা শম্ভু দাসৰ এক ৰিপৰ্ট, ৰিয়েল নিউজ। অসম কবি সভা আৰু ভাৰতী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আমি আজি প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ বাকৰিত শিল্পী জ্যোতিপ্ৰসাদৰ যিটো শিল্পী দিৱস আমি উদযাপন কৰিছোঁ। ইয়াত আমি কণ কণ শিশুসকলক গীত মাতৰ লগতে কবি সমাজৰ ফালৰ পৰা কবিতা আবৃত্তি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ।